নমস্কাৰ এইচএছ আৰু এইচএছএলচি ষ্টুডেণ্টসকলে পৰীক্ষালৈ বিভিন্ন টেনশ্যন লৈ আছে আৰু তোমালোকে পৰীক্ষাৰ কাৰণে যেহেতু বহুত কম দিন আছে গতিকে তোমালোকে কিছুমান টিপছ বিচাৰি মোক কমেণ্ট কৰিছা মই পাইছোঁ আৰু আজি সেই টিপছ কিছুমান তোমালোকক জনাম বুলি কিছুমান তোমালোকক কম বুলি মই কৈছিলোঁ যোৱাকালি গতিকে মই ভিডিঅ'টো বনাইছোঁ স্পেচিয়েলি তোমালোকৰ কাৰণে পৰীক্ষাৰ্থীসকলৰ কাৰণে তোমালোকে অলপ মন দি শুনিবা ভিডিঅ'টো লাষ্টলৈ শেষলৈকে চাবা তোমালোকে নিশ্চয় সেই ভিডিঅ'টোৰ পৰা উপকৃত হ'বা বুলি মই ভাবোঁ সো প্ৰথমতে মই সায়েন্সৰ ষ্টুডেণ্টছখিনিৰ কাৰণে যিসকলে সায়েন্সৰ ভাষ্ট সাবজেক্ট লৈ ভাষ্ট সিলেবাছ লৈ টেনশ্যনত পৰি আছে তেওঁলোকৰ কাৰণে দুটা কথা ক'ব খুজিছোঁ তোমালোকে এটা কাম কৰিব পাৰা মই ইতিমধ্যে বস্তুখিনি মই ষ্টাডি কৰিছোঁ গতিকে তোমালোকক মই ক'ব খুজিছোঁ যে তোমালোকে এটা কাম কৰিব পাৰা এতিয়া যিখিনি আগতে প্ৰিপাৰেশ্যন কৰা নাই সদ্যহতে সেইখিনি প্ৰিপাৰেশ্যন তোমালোকে যিখিনি ইজি আছে সেইখিনিত বেছি জোৰ দিয়া আৰু টাফখিনি তোমালোকে কিছু ক্ষেত্ৰত তোমালোকে বাদ দিয়া বৰ্তমান যেটো তোমালোকৰ কাৰণে ভাল হ'ব যেহেতু পৰীক্ষাত এবাৰ ইজি আহিব বহুত টাফ নাহে আৰু সেকেন্ডলি তোমালোকে ক্ৰেমাৰিং কৰিব পাৰা ক্ৰেমাৰিংটো হ'ল বিভিন্ন ইয়াৰ্ছৰ যিবিলাক কোৱেশ্চন আছে কোৱেশ্চনৰ স্যাম্পল তোমালোকে একেলগে এটা ডায়াগ্ৰাম হিচাপে বনাই লবা আৰু যেটো লাষ্ট ইয়াৰ প্ৰিভিয়াস ইয়াৰৰ যেটো কোৱেশ্চন আছে লাষ্ট ইয়াৰৰ যিবিলাক কোৱেশ্চন আছে সেইবিলাক তোমালোকে ক্ৰেমাৰিং কৰি লবা আৰু তোমালোকে আৰু এটা কাম কৰিব পাৰা তোমালোকে সাবজেক্ট ওয়াইজ যেনেকুৱা সায়েন্সৰ এটা সাবজেক্ট তোমালোকে লৈ ললা এই সাবজেক্ট ওয়াইজ টু দা পয়েন্ট কিছুমান অপচন তোমালোকে বহিত নোটস কৰি লবা আৰু তাৰ পৰা তোমালোকে এটা লং কোৱেশ্চন ৰেডি কৰিব পাৰিবা সো এটো আসলে সায়েন্স ৰিলেটেড কিছুমান কথা আৰু তোমালোকৰ যিসকল টিচাৰে তোমালোকৰ লগত কন্টাক্টত আছে তেওঁলোকৰ পৰা এটা কথা তোমালোকে জানি লবা যিবিলাক সায়েন্সৰ ইজি সাবজেক্ট কিন্তু ভাষ্ট বিষয়বস্তু যিবিলাক ভাষ্ট আছে সাবজেক্টটো ইজি কিন্তু বিষয়বিলাক ভাষ্ট সেইবিলাক ক্ষেত্ৰত তোমালোকে সেই সাবজেক্ট বিলাকত তোমালোকে ইজি যেটো সাবজেক্ট আছে সেইটো প্ৰিপাৰেশ্যন তোমালোকে আগতে কৰিবা তাৰ পিছত যদি টাইম পাতে নহলে টাফ বস্তুখিনি তোমালোকে প্ৰিপেয়াৰ কৰি লবা আৰু নেক্সট ইংলিছৰ ক্ষেত্ৰত তোমালোকৰ ইংলিছৰ গ্ৰামাৰখিনি ষ্টৰী ৰাইটিং তাৰ পিছত টেন্সৰ যেটো প্ৰবলেম আছে টেন্সৰ প্ৰবলেমছখিনি তোমালোকে সলভ কৰিবলৈ চেষ্টা কৰিবা আৰু স্পেশালি নেৰেশন ভয়েস টেন্স এইবিলাক সদায় যিবিলাক আহে তেনেকুৱা ধৰণৰে আহিব গতিকে তোমালোকে তাতে যদি তোমালোকে অন্যান্য বছৰৰ কোৱেশ্চন পেপাৰ বিলাক তোমালোকে ফলো কৰা তেনেহলে তোমালোকে কমন পাই যাবা আৰু এই ক্ষেত্ৰত এইবাৰ বেলেগ কোৱেশ্চনৰ কাৰণেও তোমালোকৰ কমন পৰাৰ সম্ভাৱনা আছে আৰু যেহেতু অপচনাল আছে গতিকে তোমালোকে লাষ্ট ইয়াৰত যিবিলাক কোৱেশ্চন আহিছিল সেইখিনিৰ 50% বাদ দি আৰু 50%ৰ লগত তোমালোকে অন্যান্য যিবিলাক কোৱেশ্চন আছে সেইবিলাকৰ এটা কম্বো এটা বনাই তোমালোকে পঢ়িব পাৰা আৰু যিবিলাক অন্যান্য সাবজেক্ট আছে সেই সাবজেক্ট বিলাকৰ ক্ষেত্ৰত যেনেকুৱা তোমাৰ পলিটিক্যাল সায়েন্স আছে ইকোনমিক্স আছে সেইবিলাকৰ ক্ষেত্ৰত তোমালোকে এটা কাম কৰিব পাৰা পলিটিক্যাল সায়েন্সৰ যেনেকুৱা পাৰ্লিমেন্ট এটা সাবজেক্ট আছে পাৰ্লিমেন্টটো তোমালোকে লোকসভা ৰাজ্যসভা ভাগ কৰি তোমালোকে কিছুমান অপচন তোমালোকে লিখি ললা বহিত ডায়াগ্ৰাম বনাই ললা আৰু তোমালোকে বহুত দীঘলীয়া এটা এনসাৰ প্ৰিপেয়াৰ কৰা দৰকাৰ নাই সেই টু দা পয়েন্ট সেই টপিকখিনি তোমালোকে মনত ৰাখিলে হ'ল পিছলৈ যাতে তোমালোকে লং কোৱেশ্চন ইনষ্টেন্টলি তোমালোকে যাতে বনাই লিখি দিব পাৰা আৰু এছেৰ ক্ষেত্ৰত তোমালোকে কিছুমান যিসকলে ইংলিছত ভাল খালি জাস্ট তোমালোকে এছেৰ মূল কেইটামান বস্তু তোমালোকে চাই লবা যাতে মেকিং কৰি তোমালোকে লিখিব পাৰা সো এইখিনি তোমালোকক জনালো আৰু বাকি তোমালোকৰ অপচনাল থাকিবই ইমান চিন্তা কৰিব নালাগে আৰু পৰৱৰ্তী আৰু এটা ভিডিঅ' মই তোমালোকৰ ৰিগাৰ্ডিং এইচএছ এক্সাম তোমালোকৰ কাৰণে মই বনাই আছো সদ্যহতে মই এইখিনি তোমালোকক জনালো সকলোৱে ভালকৈ পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰি থাকা ধন্যবাদ